সদায় লগ কৰোঁ এই পাঠখনতে আছোঁ তাড়াতাড়ি আহা এটা ডাঙৰ কথা ক'ব লগা আছে ৰবা 1 মিনিট গৈ আছোঁ ইমান দেৰি সৰি কি ডাঙৰ কথাটো আছে কোৱা আমাৰ ঘৰৰ বিয়া কথা চলি আছে ল'ৰাইনো গাঁৱৰে নাম হ'ল ভেলুৱে নকৰালৈকে ইমান দিন লুকা হ'ল কি ভেলুৰ লগত তোমাৰ বিয়া অসম্ভৱ মই যে চহৰত কেতিয়াও হ'ব নোৱাৰে কিবা এটা কৰা না আমাৰ বিয়াৰ বয়স হয় নাই তথাপিতো কাইলৈ তোমাৰ দেউতাৰ লগত সকলো কথা বুলি কম দৰকাৰ হ'লে জানাস তুমি ক'ত গৈছিলা মই ৰিম্পিহঁতৰ ঘৰলৈ ৰিম্পিহঁতৰ ঘৰলৈ দেউতা ৰিম্পিহঁতৰ ঘৰ এইফালেতো এখন কিতাপ দিছিল তাইক দি আহিলোঁ মিছা কথা ৰিকুৰ লগত পাৰ্কত বহি চেনি খাই থকা নাছিলে এই ভিডিঅ'টো চোৱা চাওঁ চাওঁ মাজনী আজিৰ পৰা ৰিকিবৰ লগত কোনো সম্পৰ্ক নাৰাখিবি তোৰ বিয়া হ'ব এই ভেলুৰ লগত মাজনী ৰিকিবতকৈ ভেলু বহু গুণে ধনী দেউতা ৰিকিবক মই মনে প্ৰাণে ভাল পাওঁ বিয়া হ'লে ৰিকিবৰ লগতে হ'ম তথাপিও এই ভেলুৰ লগত বিয়া নহওঁ দৰকাৰ হ'লে আত্মহত্যা কৰিম মাজনী তোমাৰ সুখে মোৰ সুখ ভেলু মাজনী আৰু ৰিকিবৰ মাজৰ পৰা তুমি আঁতৰি যোৱা তহঁতক চাই ল'ম এবাৰ চেনাচ ৰ ক'ত গৈছিলি ৰিকিবহঁতৰ ঘৰলৈ ৰিকিব খালি ৰিকিব ৰ তোক আজি কোনে বচাই ফুলনি মানে বাগিচা বাগিচা মানে জনমৰ শুভৰ গণ যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰ জনম